এইখন অসমৰে এটা সমষ্টিৰ দৃশ্য এয়া। দেশ স্বাধীন হোৱাৰ ৭৭ বছৰ হ'ল, কিন্তু উন্নয়ন নহ'ল ৰাজ্যৰ এইখন সমষ্টিৰ। খবৰ নাই স্থানীয় বিধায়ক তথা সাংসদৰ। এই দৃশ্যই উদঙাইছে ৰাজ্য চৰকাৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ। ৩৯ নং jaleswar বিধানসভা সমষ্টিৰ মেদৰতাৰী খলিচাবিধা সংযোগী পথৰ দৃশ্য এয়া। উল্লেখ্য যে দীৰ্ঘদিন ধৰি পুখুৰী সদৃশ দ গাঁতত পৰিণত হৈছে এই পথছোৱা। কিন্তু নিৰ্মাণত গুৰুত্ব নাই কোনো জনপ্ৰতিনিধিৰ। ফলত ৰোগীক নিব নোৱাৰে চিকিৎসালয়লৈ, ছাত্ৰ ছাত্ৰী যাব নোৱাৰে বিদ্যালয়লৈ। উপায়ন্তৰ হৈ এইদৰে আজি মেদৰতাৰী চিৰাকুটি সংযোগী পথৰ কুমৰীত কঠীয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ'ল স্থানীয় ৰাইজক। নিউজ ডেস্ক ৰিপৰ্ট, স্পটলাইট আসাম। তত্ত্ববিধান নিতে আসে না, রাস্তারও কামও করে না, মানুষের আহাজার বিরাট একটা কষ্ট ছাত্রগুলারও স্কুলে যাওয়াটার একটা খুব অসুবিধা। স্থানীয় বিধায়কজনের তার কোনো তত্ত্ববিধান নেয় না, উনিও দেখে না তার কি একটা বিধি ব্যবস্থা নেওয়া লাগে তাও নেয় না স্থানীয় বিধায়ক। দেখ স্থানীয় বিধায়ক জানি এর কোনো তত্ত্ববিধান নয় জিনিসটা বিধায়কগুলো, কিন্তু কি রাস্তাঘাটে কাম করে না বিধায়কজন।